Hello and welcome back to my YouTube channel. আজি মই মোৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো। প্লিজ আপোনালোকে লাইক, কমেন্ট, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ভিডিওটো শেষলৈকে চাই যাব। আজি ভিডিওটো আৰম্ভ কৰো আহকচোন। মিঠি গুটি লৈছো, নৰসিংহ পাত আৰু পিয়াজ লৈছো আৰু এটা নাৰিকল তেলৰ সৰু বটল লৈছো। আপোনালোকে ডাঙৰ নাৰিকল তেলৰ বটলো ল'ব পাৰে, তেতিয়া বস্তুখিনি সৰহ হয়। মই সৰু বটলটোৱে আপোনালোকক দেখাম। এটা মই সস লৈছো। সসটো অলপ সাফা ল'ব, নহলে চুলিত সানিবলে দিগদাৰ হ'ব অলপ। পিয়াজখিনি মই ৰুকি ললো। এতিয়া মই সসটো গৰম হ'বলৈ দিছো আৰু নাৰিকল তেলখিনি মই দি দিম। গোটেইখিনি বস্তুৱে মই একেলগতে দি দিম। আৰু যেতিয়ালৈকে পিয়াজৰ গোন্ধটো নাযায় তেতিয়ালৈকে লৰাই থাকিব। চুলিৰ কাৰণে এটো বহুত ভাল হয়। নৰসিংহ পাতে চুলিখিনি নপকিবলৈ সহায় কৰে আৰু পিয়াজে চুলি গজাত বহুখিনি সহায় কৰে। যিকোনো সময়তে আপোনালোকে পিয়াজটো সপ্তাহত দুদিন লগাব পাৰে বা যিকোনো সময়তে লগাব পাৰে আৰু সোনকালে গজে তেতিয়া। পিয়াজখিনি ধুনীয়াকৈ যেতিয়া ব্ৰাউন হ'ব তেতিয়া ভজা হৈ যাব আৰু জুইটো কিন্তু কমাই দিব। মই এটো আপোনালোকক বনাইহে দেখালো। ইয়াতকে ডাঙৰ নাৰিকল তেল বটল আপোনালোকে ভালদৰে এনেদৰে কৰি লৈ গোটেই তেলখিনি হৈ যোৱাৰ পাছত ভালদৰে ঠাণ্ডা হ'বলৈ দিব। তাৰ পাছত এখন চেকনি ল'ব আৰু এটা টেমা ল'ব, ভালকৈ তেলখিনি চেকি ল'ব। এতিয়া আপোনালোকক অন্য এটা ৰেচিপি দেখাওঁ আহকচোন। মই বৰ বনাবৰ কাৰণে অলপ প্ৰসাদ লৈছো আৰু ইফালে আপেলো কাটি লৈছো 2 পিচ আৰু অলপ চুজি লৈছো। এতিয়া মই গোটেইখিনি মিক্সিৰ সহায়ত পিচি ল'ম আৰু মই অলপমান পিয়াজ, জলকীয়া কাটি লৈছো আৰু এখন কেৰাহী পাতি দিছো। কেৰাহীখন গৰম হোৱাত মই অলপ ৰিফাইন তেল দি দিছো। ইফালে মোৰ গোটেইখিনি সানি ৰেডি কৰি থোৱা আছে। তেলখিনি গৰম হোৱাত মই পকৰীখিনি দি দিছো আৰু তেৰিমেৰি চিপছ 3 পেকেট লৈছো। ইফালে প্ৰসাদ লৈছো, পিয়াজ, জলকীয়া আৰু তেৰিমেৰি চিপছখিনি মই ভাঙি লৈ তাত দি দিছো। অলপমান ক'লা নিমখ মই ছটিয়াই দিছো আৰু তাৰ ওপৰত মই অকণমান ইঞ্জিন তেল দিছো। ইফালে মোৰ পকৰীও ৰেডি হৈ গ'ল। আজিৰ ভিডিওটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ বাই বাই তেনেহ'লে।